বাড়িতে মানিম পা বিচাৰি আনিম হা তই মানো বা নামানো মোৰ বুকুতে সোমাই থাক নেৰে নাৰানিৰি নাৰানা। বাহ ভাতিজা তামাম গান কৈ আছা যদি প্ৰেক্টিচ কৰি আছো প্ৰেক্টিচ। তোৰ প্ৰেক্টিচ নহয় ৰে প্ৰেক্টিচ। সিগতে বেছি জানাগায়া দেখা পাইছে। এই ভাতিজাক ইমান জানাগায়া দেখাব নাহিবি। তোৰ আৰু হেংকাই মোৰ হেংকাই পাছত তই কিয় আহিল এই ভাতিজাৰ ওচৰত? সেইফালে যাই আছিলো ভাতিজাৰ গান শুনা পাই আহিলো। এই ভাতিজাৰ গান শুনা পালে মানুহ দাউৰিয়া আহিবই লাগিব। তোৰ নাহেৰে নাহে মইহে আহিলো কিয় বা আহিয়া পালো। তোৰ সেইবাৰ লেবেল কেইটা দেখাবা লাগছ মোক। পাছতে কিয় গান প্ৰেক্টিচ কৰবা লাগছা? মই এইবাৰ ফাংচনত গান কম না ভাগত তাকো ফাংচনত মানুহে তোৰ গান শুনিয়া গুৰু চিঙিয়া যেংকে দৌৰা হেংকে দৌৰাব। তোক না মই একে থাপাৰে বাগেৰে থুমপাম দছবা। মই তোক চায়া থাকিম তো এই ভাতিজাৰ লগত মুখে মুখে উত্তৰ বাতিৰ বেটা। তই ৰাঙালাওৰ বেটা। এই ভাতিজাক চিনিয়াই নাই পাইছ তই? পাইছো ৰাঙালাওৰ বেটা যাৰ গান শুনিয়া মানুহগিলাহে দেপা দিয়া। তই একেবাৰে যাই যদি যা বাতিৰ বেটা, নাজালেতে কি কৰিবি? চাউৰিয়াই দিম তোৰ গালত 5টা আঙুলি বহিয়া, তাৰেই নাম হৈছে ভাতিজা। আৰু তোৰ গালত দিম 10টা আঙুলি বহিয়া, তাৰেই নাম হৈছে বাপুৰে। তোৰ লগতে থাকিয়া মোৰ লাভ নহব লেউৰা ৰাঙালাওৰ বেটা। যাং মই তোৰ নিচিনা বাতিৰ বেটা যা পালত ঠকৰা। মই এইবাৰ আরেকটা গান প্ৰেক্টিচ কৰিব লাগে। সেলফি লে রে সেলফি তোরা লে মন্তমণি আমি মন্তমণি সুন্দর গান বলতে জানি নেরে তাম্মাম পয়সা কামাইবা তাম্মাম।